কেতিয়াবা আমাৰ মনটো সেমেকি উঠে। কিয় উঠে তাৰ সঠিক উত্তৰ কিন্তু আমি দিব নোৱাৰোঁ। মনৰ মাজত কিছুমান টুকুৰা টুকুৰ খবৰ, যিবোৰ আমি আনৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, আৰু আনে নেদেখাকৈ সেইবোৰ লিপিত খুৱাই আমি নিজৰ বুকুৰ মাজতে লুকুৱাই ৰাখোঁ। আৰু মুখত এটি মিছা হাঁহি লৈ আমি সদায় আনক দেখুওৱা হয় যে মোতকৈ সুখী আৰু কোনো নাই, মই বৰ সুখী। আশাবোৰ আশা হৈ ৰৈ গ'ল। কেতিয়াবা নিৰ্জনতাৰ কোণত চিঞৰি চিঞৰি কান্দি নিজৰ মনৰ মানুহটোক সান্তনা দিবৰ মন যায়। হেঁপাহবোৰ মৰহি গ'ল কেতিয়াবা অজানিতে। তাক পুনৰুজ্জীৱিত কৰিবলৈ, তাত এটোপাল পানী দিবলৈ কিন্তু মানুহৰ অভাৱ। নিচাত মগ্ন হৈ দুখৰ ভায়লিনখন বজাবলৈ বন্ধুৰ অভাৱ, মনৰ দুখবোৰ পাতল কৰিবলৈ। গতানুগতিক এক নিৰ্দিষ্ট পথত আমি আগবাঢ়ি গৈ আছোঁ। মিছা সুখ দুখৰ হাঁহিৰ এক অভিনয় কৰি গৈ আছোঁ জীৱন নাটত। আৰু এই নাটকখনৰ লিখনিও মই নিজে, চৰিত্ৰও মই নিজে কৰিছোঁ, তাত সংগীত ব্যৱস্থানো মোৰ নিজৰে। মাত্ৰ এক অভিনয় কৰি গৈ আছোঁ এই জীৱন নাটত।